আমাৰ কপালত সকলো বিধি লিখি লৈ আহিছোঁ। সেই লিখনি কোনো টকা সম্পত্তি শক্তি আৰু সুন্দৰ চেহেৰাই সলনি কৰিব নোৱাৰি। কৰিব পাৰি মাথো চেষ্টা। চাওক ৰাইজ, জীৱনত আমি কিমানখিনি পাবলগীয়া আছে, কিমানখিনি ভোগ কৰিবলগীয়া আছে, এই সকলোবোৰ বিধিৰ লিখনি মতেহে হ'ব। টকা সম্পত্তি শক্তি আৰু সুন্দৰ চেহেৰাই মানুহক কেতিয়াও সুখী কৰিব নোৱাৰে। সেয়েহে ভগৱানে যি দিছে সেইখিনিতেই সমস্ত সুখ বুলি চলিব লাগে। কাৰণ মৃত্যুৰ পিছত সেই টকা সম্পত্তি শক্তি আৰু সুন্দৰ চেহেৰা এই সকলোবোৰ এদিন মাটিতেই বিলীন হ'ব। মায়াৰে রূপে বিনন্দিয়া জনমিলো এই সংসারত, জনমিলো এই সংসারত। আর দুদিনৰ কাৰণে মনুষ্য জীৱন যেন চুপাতৰ পানী মনাই। এদিন নহয় এদিন মৰিবই লাগিব। এদিন নহয় এদিন মৰিবই লাগিব। এয়াই হ'ল নিয়তিৰ বাণী, এয়াই হ'ল নিয়তিৰ। আর ধন বুলি ধনকে ঘটিছা পৰম যতনে কৰি মনাই। ধনু ৰৈব পৰি জীৱ যায় মৰি, ধনু ৰৈব পৰি জীৱ যায় মৰি। এই ধনে কৰিব কি, এই ধনে কৰিব আর জপাৰে কাপোৰো জপাতে ৰহিব। সঙ্গে না যাই কোনো জনা মনাই। লগৰ সাৰথি পাপ পুণ্য মাত্ৰ, লগৰ সাৰথি পাপ পুণ্য মাত্ৰ। জানিবা মনুষ্য গণ, জানিবা মনুষ্য। জনমিলো
সংসাৰত জনমিলো হৰি তোমাৰ চৰণে লৈলো শৰণ হৰি তোমাৰ চৰণে লৈলো শৰণ আমি অতি মূঢ়মতি নাজানো একোকে বোলে ভ্ৰান্তি যত দুখ